সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল হোম মেকাৰ বৰ্ণালয় আৰু মই হলো আপোনালোকৰ হোষ্ট আৰু ডোষ্ট বৰ্ণাবৰা বন্ধুসকল আমি আপোনালোকক দেখাই আছিলো আমাৰ ৰেচিপি সিৰিজৰ নন ভেজ ৰেচিপিবোৰ কিন্তু বৰ্তমান সময়ত আমাৰ গুৱাহাটীত লকডাউন চলি আছে সেয়ে আমি মাছ মাংসবোৰ বৰকৈ কিনিব পাৰা নাই তথাপিও ঘৰত কেইটামান মুৰ্গী কণী আছিল মই ভাবিলো আপোনালোকক আজি মুৰ্গী কণী গিটাৰে এটা ৰেচিপি বনাই দেখাও আজি মই কণীৰ ৰেচিপিটো বনাম সৰিয়হৰ সৈতে সেয়ে মই ইয়াৰ নাম দিছো সৰিয়হ দিয়া কণীৰ আঞ্জা বন্ধুসকল আপোনালোকে বাৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে নে নাই যদি আপোনালোকে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে তলত থকা সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিয়ক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেলটোৰ নাম হ'ল হোম মেকাৰ বৰ্ণালয় যদি আপোনালোকে এতিয়া সাবস্ক্ৰাইব কৰিলে আমি আমাৰ আজিৰ ৰেচিপিটো চাওঁ আহকচোন আজি মই কি বনাম মনত আছে নহয় আজি মই বনাম সৰিয়হ দিয়া কণীৰ আঞ্জা গতিকে বলক এতিয়া আমি কিচেনত যাওঁ হাই ফ্ৰেণ্ডছ এতিয়া মই মোৰ কিচেনত আহি গলো আৰু আজিৰ ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰো গতিকে আজিৰ ৰেচিপিটোৰ কাৰণে কি লাগিব আপোনালোকক দেখাও আহকচোন এয়া এটা বাটিত মই লৈছো 4টা মুৰ্গীৰ কণী আপোনালোকে আপোনালোকৰ মানুহৰ জোখমতে লৈ লব আমাৰ ঘৰত 4টা মানুহৰ কাৰণে মই 4টা মুৰ্গী কণী লৈছো এয়া এই বাটিটোত লৈছো বগা সৰিয়হ এই সৰিয়হখিনি মই ভিজাই থৈছিলো এই সৰিয়হখিনিৰ লগত এয়া হৈছে নহৰু এয়া আদা এয়া 3টা কেঁচা জলকীয়া এয়া পিয়াজ আৰু কেইটামান কাজু এইখিনি দি মই ধুনীয়াকৈ এটা পেষ্ট বনাই লম আকৌ এইখন প্লেটত এয়া হৈছে জিৰা পাউডাৰ এয়া গৰম মছলা এয়া 2টা শুকান জলকীয়া এয়া ধনিয়া পাউডাৰ আৰু এয়া 2টা তেজপাত এই বাটিটোত লৈছো অলপমান কাসুৰি মেথি এইখিনি মই কেতিয়া দিম আপোনালোকক দেখাম এই প্লেটখনত লৈছো 2টা পিয়াজ এইখিনি মই তেলত দি পেলাই ভাজিম মই কিন্তু মিঠাতেল ইউজ কৰিম আৰু লাগিব অলপমান সস আজি যেহেতু মোৰ ওচৰত বিলাহী নাই সেই কাৰণে মই সসেই দিম আপোনালোকে কিন্তু বিলাহীও দিব পাৰে গতিকে চাওঁ আহকচোন আজি মই ৰেচিপিটো কেনেকৈ বনাও এয়া মই মুৰ্গী কণীকেইটা এতিয়া বইল কৰি লম এতিয়া মই পেষ্টটো বনাই লম মনত ৰাখিব আমি পেষ্টটোৰ লগত কিন্তু বগা সৰিয়হখিনিও দিম বন্ধুসকল এতিয়া যেহেতু মুৰ্গী কণীকেইটা বইল হৈছে সেয়ে মই নমাই লওঁ আৰু বাকলিটো গুচাই লওঁ বন্ধুসকল কণীৰ বাকলি গুচোৱাটো হৈ গ'ল এতিয়া ইয়াত মই নিমখ আৰু হালধি অকণমান দি পেলাই সানিম আৰু গৰম তেলত ফ্ৰাই কৰিম কণীকেইটা যেহেতু ফ্ৰাই কৰা হৈছে গতিকে মই এইকেইটা নমাই দিম আৰু বাকী ৰৈ যোৱা তেলখিনিতে পিঁয়াজখিনি ফ্ৰাই কৰিম পিঁয়াজখিনিৰ লগত মছলাখিনি ফ্ৰাই কৰি লোৱা পাছত আমি এতিয়া ইয়াত পেষ্ট কৰি থোৱা সৰিয়হৰ গুড়াখিনি দি দিম অলপ সময় পিঁয়াজখিনিৰ লগত পেষ্টখিনি এনেদৰে লৰাই থাকিম
এতিয়া মই এইখিনিৰ লগত অকণমান হালধি আৰু নিমখ দি দিম আপোনালোকে নিজৰ জোখমতে দি ল'ব এতিয়া চাহ খোৱা কাপৰ একাপ পানী মই এইখিনিৰ লগত দি দিম ধুনীয়াকৈ উতল অহাৰ পাছত মই এতিয়া দিম সস এইখিনি সস মই এনেদৰে দি দিম আপোনালোকে নিজৰ জোখ অনুসৰি ল'ব দেই তাৰ পাছত অকণমান চেনি দিম এইখিনি অৱশ্যে অথনি মই আপোনালোকক দেখুওৱা নাছিলোঁ অকণমান চেনি দিলে মিঠা মিঠা সোৱাদটো হয় সেয়েহে দিলোঁ এতিয়া আমি ফ্ৰাই কৰি থোৱা কণীকেইটা দি দিম এয়া এনেদৰে কণীকেইটা মই ইয়াত দি দিছোঁ আৰু অকণমান লৰাই দিম এতিয়া জুইটো অলপ কমাই দিম আৰু 5 মিনিট সময়ৰ কাৰণে ঢাকি দিম বন্ধুসকল এতিয়া আমাৰ 5 মিনিট হৈ গ'ল গতিকে কাসুৰি মেথিখিনি তাত দি দিম বন্ধুসকল আমি এতিয়া এইখিনি এনেদৰে লৰাই দিম আৰু 2 মিনিট সময় ৰাখিম তাৰ পাছত নমাই দিম বন্ধুসকল দেখিছেনে এই আমাৰ সৰিয়হ দি বনোৱা কণীৰ আঞ্জা বনাই হৈ গ'ল এতিয়া আমি খাওঁগৈ আৰু টেবুলত সকলোৱে ৱেট কৰি আছে খাই পেলাই কিন্তু আপোনালোকক জনাই আছো দেই কেনেকুৱা পালো বন্ধুসকল আমি এইমাত্ৰ ৰাতিৰ ভাত খাই আজৰি হলো সৰিয়হ দি বনোৱা কণীৰ আঞ্জাখন খাই বিৰাট ভাল লাগিলে আপোনালোকেও এদিন বনাই খাই চাবচোন বিৰাট ভাল পাব বন্ধুসকল ৰ'ব আপোনালোকে যদি আমাৰ চেনেলটো চাই আছে তেনেহলে আমাৰ চেনেলটো লাইক কৰিছেনে নাই কমেন্ট কৰিছেনে নাই আৰু আমাৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে তলত থকা সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেলটোৰ নাম হ'ল হোমমেকাৰ বৰ্ণালয় গতিকে আৰু এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো ধন্যবাদ